Hello guys, welcome to my YouTube channel. আৰু আজি মই আপোনালোকৰ কাৰণে স্পেশাল ৰেচিপি এটা আনিছো আৰু ৰেচিপিটো কি নহয় আপোনালোকে চাওক আৰু ভাল পালে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে নিশ্চয় ভাল পাব ৰেচিপিটো বহুত মানে ধুনীয়া ৰেচিপি আৰু বলক আপোনালোকে চাওক ভিডিঅ'টো আৰম্ভ কৰোঁ ফাইনেলি আমাৰ মাছ কাটি হ'ল ইফালে মাছখিনি চাওক মই নিজে কাটিছোঁ মাছখিনি ধুনীয়াকৈ কাটি ল'লোঁ এতিয়া আৰু পেষ্টখিনি বনাই লওঁ আমি কি কি লাগিব ইয়াত এটা বাতি ল'লোঁ এইখিনিতে মই মছলাৰ পেষ্ট বনাই ল'ম পেষ্টখিনি বনাম মই ইয়াত বাতিত আৰু ইফালে মই জিৰা অকণ দিছোঁ মছলাৰ ভিতৰত মই জিৰা ইউজ কৰিছোঁ আৰু ধনিয়া অকণ লগাইছোঁ বেছি নহয় অকণমান আৰু ইফালে ৰেড চিলি অকণ লগাইছোঁ আৰু ইফালে মিট মছলা অকণমান বেছি নহয় অকণমান আৰু ইফালে নেমু অকণমান লৈছোঁ আৰু নেমু ৰস চেপিছোঁ ইফালে নেমু ৰস মানে কিয় এনেকৈ চেপি ল'ব অকণমান নেমু ৰস দি দিব এনেকৈ ধুনীয়াকৈ দি দিব আৰু এইখিনি আৰু হালধিও অকণ লগাব লাগিব হালধি অকণ পিছত আমি আৰু এড কৰিমগৈ ইয়াত মছলা পেষ্টত অকণমান হালধি লগাইছোঁ আৰু নিমখ অকণমান আৰু ইফালে মই দিছোঁ ৰিফাইনৰ তেল অকণমান ৰিফাইন তেল দিছোঁ ধুনীয়াকৈ দি দিলোঁ আৰু এইটো মিক্স কৰিব লাগিব পানী অকণমান এড কৰিব লাগিব অকণমান পানী এড কৰি দিলোঁ চাওক এনেকৈ পানী অকণমান এড কৰি ল'ব আপোনালোকেও ধুনীয়াকৈ পেষ্টটো বনাই ল'ব এনেকৈ সানি লওক মছলাখিনি সানি ল'ব আৰু ঢাকোনতে দি 30 মিনিটমান ৰাখি ল'ব
তেলখিনি গৰম হ'ল এতিয়া মাছখিনি দি দিম মাছখিনি দিলোঁ ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব মাছখিনি ধুনীয়াকৈ ভাজি ল'ব ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব এনেকৈ মাছখিনি ফাইনেলি আমাৰ মাছ ভাজি হ'ল আৰু এইখিনি কেৰাহীতে মই চব্জিখিনি বনাম আৰু এইখিনি মই এতিয়া পেষ্ট কৰিম আৰু ইফালে পেষ্ট কৰিলোঁ মিক্সিত দিলোঁ আৰু চাওক ধুনীয়াকৈ মিক্সিত দি দিলোঁ আৰু এই মিক্সিত দিয়াখিনি এতিয়া মই ধুনীয়াকৈ বনাম আৰু ইয়াত আপোনালোকৰ বিলাহী নহৰু দিছোঁ আৰু পিঁয়াজ দিছোঁ আৰু জলকীয়া দুটামান দিছোঁ তাকে পেষ্ট বনাই লৈছিলোঁ মই আৰু এতিয়া এইখিনিতে চব্জি বনাম আৰু মই ফালে মই দিলোঁ পাঁচফোৰণ দিছোঁ অকণমান ধুনীয়াকৈ পাঁচফোৰণ এখন দি ল'ব আৰু এইখিনি এতিয়া ঢালি দিয়ক ধুনীয়াকৈ ধুনীয়াকৈ এতিয়া ঢালি লওক ঢালি পিনি ধুনীয়াকৈ ভাজি ল'ব এইটো চাইছে বহুত ধুনীয়া আজি ৰেচিপিটো ইমানেই ভাল লাগিব নহয় আৰু খায়ো ভাল লাগিব আপোনালোকেও ট্ৰাই কৰি চাব বনাই চাব এনেকৈ খাই চাব খালে নেৰিব বহুতেই ভাল লাগে আৰু ইফালে দিছোঁ মই অকণমান হালধি দিছোঁগৈ আৰু দিব লাগিব ইফালে মছলাৰ ভিতৰত আৰু দিব লাগিব ইফালে ৰেড চিলি অকণ দি দিমগৈ নিজৰ এইটো ঘৰৰ ৰেড চিলি বেছি জ্বলা নহয় এইটো বাৰু নিজৰ ঘৰৰ এইটো ধুনীয়াকৈ মিক্স কৰি দিব ইফালে বঢ়িয়া গোন্ধ আহিছে কিন্তু বহুতেই ভাল লাগিছে ইফালে লগাইছোঁ অকণমান মই গৰম মছলা অকণমান বেছি নহয় আৰু জিৰা অকণ লগাইছোঁ ইফালে জিৰা ইফালে ধনিয়া পাউডাৰ অকণ দিছোঁ আৰু এইখিনি ভালকৈ আপোনালোকে মিক্স কৰক এনেকৈ ধুনীয়াকৈ মিক্স কৰি ল'ব যাতে মছলাখিনিও পেষ্টটোৰ লগত ধুনীয়াকৈ বিলাহীৰ লগত গলি যায় আৰু এইখিনি তেলটো এই দিয়ালৈকে আপোনালোকে ভাজি থাকিব ইয়াৰ পৰা এইখিনিৰ পৰা তেল ওলাব লাগিব তেতিয়া আৰু ভাল লাগিব খাই ইফালে তেল এৰিব হৈছে চাওক তেল এৰি দিছে আৰু এতিয়া আমি পানী ঢালিব লাগিব ইয়াত পানী এনেকৈ ঢালি ল'ব আপোনালোকে যিমানখিনি আৰু খায় জোল খায় ইমানখিনি পানী ঢালি ল'ব ধুনীয়াকৈ মিক্স কৰি দিয়ক হেতা দি এনেকৈ মিক্স কৰি দিয়ক আৰু জুইটো এতিয়া বঢ়াই দিয়ক গেছৰ জুই আৰু ইফালে মাছখিনি এতিয়া লগাব লাগিব এটা এটাকৈ
এপিচ মাছখিনি লগাওঁ ধুনীয়াকৈ লগাই দিয়ক বহুতে ভাল লাগিব কিন্তু খাই গোন্ধ কি ধুনীয়া আৰু কালাৰটো কেনেকুৱা ধুনীয়া লাগিছে ৰেষ্টুৰেণ্ট বা হোটেলত যাবই নালাগে নিজে বনাই খাওঁ তেনেকৈ বনাই খোৱাৰ মজাই বেলেগ বেলেগৰ পাখনি কিনি খাব লাগে নহয় নহয় তেনেকৈ নিজে বনাওঁ খাই চাওঁ আৰু এতিয়া ঢাকন দি দিলোঁ আৰু ইফালে চাওক উতলিলে আৰু ধুনীয়াকৈ ধুনীয়াকৈ উতলি আছে এতিয়া উতলিব দিব লাগিব 15-20 মিনিটমান ধুনীয়াকৈ আৰু এইখিনি ধনিয়া পাত্তা হয় ধনিয়াখিনি মই লাষ্টত লগাম যেতিয়া নমাব টাইমত লগাম আৰু ইফালে ফাইনেলি আপোনাৰ 90% মান হ'ল আৰু চব্জিখিনি এতিয়া আমি এইখিনি ধনিয়াখিনি লগাম ধনিয়াখিনি লাষ্টৰ টাইমত এনেকৈ লগাই দিওঁ ধুনীয়াকৈ মিক্স কৰি দিয়ক এনেকৈ হেতা দি লাহেকৈ কেনেকুৱা লাগিছে বাৰু আপোনালোকে প্লিজ কমেণ্টত জনাব আৰু আপোনালোকেও নিশ্চয় ট্ৰাই কৰিব বুলি আশা ৰাখিছোঁ আৰু ট্ৰাই কৰি চাব খাই চাব বনায়ো চাওক বহুতেই ধুনীয়া লাগিছে খায়ো বহুতেই ভাল লাগিব আৰু এইখিনি ঢাকি পিনি এতিয়া মই জুই অফ কৰি দিলোঁ ফাইনেলি আমাৰ চব্জি হৈ গ'ল ইফালে চাওক বঢ়িয়া বহুতেই ভাল লাগিছে বহুতেই ভাল মজা বহুত ভাল লাগিছে দেই আপোনালোকে ট্ৰাই কৰি চাব দেই গাইজ